হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে বিভিন্ন চুৰি হোৱা ঘটনা নাইবা বিভিন্ন ভিডিঅ' ফুটেজ চাইছে চাগে। কিন্তু মই এই ভিডিঅ'টোত কিছুমান পাকৈত চোৰৰ নতুন টেকনিক দেখুৱাম, যিবোৰ দেখি আপোনালোক সঁচাই আচৰিত হৈ পৰিব। যেনেকৈ 10 ছেকেণ্ডৰ ভিতৰত এখন বাইকৰ লক ভাঙি তৎক্ষণাত বাইকখন চুৰি কৰি লৈ যায়, আৰু চোৰে ওলোৱা কিছুমান নতুন টেকনিক যিবোৰ ক'ৰ পৰা কেনেকৈ চুৰ হয় আপুনি ধৰিবই নোৱাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। কি ঠিক চোৰৰ নতুন টেকনিকবোৰ শিকি আপোনাৰ মূল্যৱান বস্তুসমূহ কিজানি ৰক্ষা হয়। ফ্ৰেণ্ডছ, ভিডিঅ'ত দেখুওৱাৰ ধৰণে বাইকত চোৰ আহি পিন্ধি থকা সোণৰ বস্তু চুৰ কৰা নাইবা মোবাইল থপিয়াই নিয়াৰ ঘটনা নিশ্চয় আপোনালোকে শুনিছে চাগে। কিন্তু আজিকালি স্মাৰ্ট চোৰে ট্ৰেফিক পইণ্টত চুৰ কৰাৰ লক্ষ্য বনাই লৈছে। ভিডিঅ' ফুটেজটোত চাওকচোন এই মানুহজনক। তেওঁ যেতিয়া ট্ৰেফিক পইণ্টত নিজৰ বাইকখন শ্ল' কৰি দিবলগীয়া হ'ল, তেতিয়া চোৰৰ এটা দলে পিঠিত থকা বেগটো মানুহজনে গম নোপোৱাকৈ কেনেকৈ চেইন খুলি বস্তুসমূহ লৈ গৈছে, আৰু এই কামত চোৰৰ এটা সম্পূৰ্ণ টীমে যোগদান দিছে। চাওকচোন, গোটেইকেইজন চোৰ এনেকুৱাকৈ ৰৈ আছে যেন একো ঘটাই নাই তাত। ইয়াত আচৰিত হ'ব লগা কথাটো হ'ল, ইমান ভিৰৰ মাজত মানুহৰ সন্মুখতে চোৰে চুৰ কৰিছে, কিন্তু কোনেও একো কোৱা নাই। বহুতে দেখিছে যদিও নেদেখা ভাও ধৰিছে। গতিকে ফ্ৰেণ্ডছ, আপোনালোক সাৱধান হ'বলৈ আজিকালি ওলোৱা নতুন ছিকিউৰিটি থকা বেগ ব্যৱহাৰ কৰিব পাৰে। তাৰে কিছুমান বেগত পিঠিৰ ছাইডে চেইন থাকে, যাৰ ফলত চুৰি হোৱাৰ পৰা ৰক্ষা পাব পাৰি। বন্ধুসকল, এই বাইক চোৰ কেইজনৰ কাম দেখিলে আপোনালোক সঁচাই আচৰিত হৈ পৰিব। এই বাইক চোৰ কেইজনে কেতিয়া সুযোগ বুজি 20-30 ছেকেণ্ডৰ ভিতৰত আপোনাৰ বাইকখন লৈ উধাও হ'ব, আপুনি পাত্তাই নাপাব। যেনেকৈ এতিয়া ভিডিঅ'ত দেখিছে যে আজিকালি পাকৈত চোৰে অলপ টেকনিক লগাই বাইকখনৰ লক খুলিছে। এই চোৰসমূহ লক খোলাত ইমানেই পাকৈত যে বুলেটৰ লকো তৎক্ষণাত খুলি দিব পাৰে। লক খোলাৰ পাছত চোৰৰ হাতত থকা মাষ্টাৰ কীৰ সহায়ত সকলো বাইক চলাই লৈ যায়। মাষ্টাৰ কী হ'ল এনেকুৱা এটা চাবি, যিটো চাবিৰ সহায়ত সকলো বাইক চলাব পাৰে। আৰু মাষ্টাৰ কী নাথাকিলেও চোৰে অলপ টেকনিক লগাই ৱাৰিঙৰ অলপ খেলি মেলি কৰি বাইকখন চলাব পাৰে। আপুনি কেতিয়াবা দোকানত সোমালে 2-1 মিনিটৰ বাবে বাহিৰতে বাইকখন খুলি থৈ যায়, নহয়নে? কিন্তু এই 2-1 মিনিটৰ ভিতৰত আপুনি আপোনাৰ গাড়ীখন হেৰুৱাব পাৰে। এই ভিডিঅ' ফুটেজটোত মন কৰকচোন, শ্বপিং কৰিবলৈ বাইকখন থৈ যোৱা অলপ পাছতেই কেনেকৈ চোৰে লৈ গ'ল। ফ্ৰেণ্ডছ, আপোনাৰ গাড়ীখনত আজিকালি ওলোৱা ডিছলক যদি ব্যৱহাৰ কৰে, তেনেহ'লে চুৰি হোৱাৰ পৰা অলপ পৰিমাণে হ'লেও ৰক্ষা হ'ব পাৰিব। যেনেকৈ এই ভিডিঅ' ফুটেজটোত মন কৰক, ডিছলক থকাৰ বাবে এই বাইকখন চোৰে নিব নোৱাৰিলে। এতিয়া 2018 চনত নিউ দিল্লীত হোৱা এই ফুটেজটোলৈ মন কৰক। এই ভিডিঅ' ফুটেজটোত দেখিছে যে কেইগৰাকীমান মহিলা আহি দোকানৰ সন্মুখত এনেকৈ বহি আছে যে তেওঁলোকে কিবা কামৰ কাৰণেহে বহি আছে। এই মহিলা চোৰৰ গেংটোক দুপাট্টা গেং বুলি কোৱা হয়। অলপ পাছতেই দুপাট্টাৰে ঢাকি দোকানৰ শ্বাটাৰখন টানি খুলিছে। তেওঁলোকে এনেকুৱা টেকনিকত টানি খুলিলে যাৰ ফলত তাত তলা খোলাৰ কোনো প্ৰয়োজন নহ'ল, আৰু এগৰাকী ক্ষীণ মহিলা শ্বাটাৰখনৰ তলেৰে সোমাই দোকানখনত লুটপাট চলালে। আৰু যেতিয়াই মহিলাগৰাকী ভিতৰ সোমাল, তেতিয়াই বাকী বাহিৰত থকা মহিলাকেইজনী নৰ্মেল হৈ গ'ল, যেন তাত একো হোৱাই নাই। আৰু চুৰি কৰি হোৱাৰ পাছত পুনৰ তেনেকুৱাকৈ ওলাই আহি তাৰ পৰা গুচি গ'ল। এই ফুটেজটোত মন কৰক, য'ত দুগৰাকী মহিলাই দোকানৰ মালিকক ইটো সিটো বস্তু বিচাৰি মালিকৰ ধ্যান বেলেগলৈ লৈ যায়, আৰু সেই মানুহজনীৰ আঁৰ লৈ এগৰাকী মহিলাই কেনেকৈ চুৰ কৰিলে। আৰু এই ভিডিঅ' ফুটেজটোত মন কৰকচোন, দুজন ল'ৰাই এখন দোকানত সোমাই মালিকক ইটো সিটো বস্তু বিচাৰি কেছ বক্সত হাত দিব বিচাৰিছে।
চুৰি কৰা কেইজনে মালিকজনক অলপ বৃদ্ধ দেখি এই চুৰি কাৰ্য সম্পন্ন কৰিবলৈ সাহস কৰিলে। কিন্তু কেছ বক্সত হাত দিব নোৱাৰি এনেকৈ হাতত কাপোৰ এখনৰ আঁৰ লৈ পইচাখিনি লৈ গুচি গ'ল। ফ্ৰেণ্ডছ, এই ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব, যাতে চোৰৰ আধুনিক পদ্ধতিসমূহ গম পাই সাৱধান হ'ব পাৰে। লগতে এই ভিডিঅ'টোৰ পাৰ্ট 2 অংশ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো টিপি অল অপশ্যনটো ছিলেক্ট কৰি ল'ব। ধন্যবাদ।